Well, July 14 almost দুপৰীয়া 2:35 মান বজাত লঞ্চ কৰা হ'ল Chandrayaan 3 মিছন 1969 15 আগষ্টত এষ্টাব্লিছ হোৱা ভাৰতবৰ্ষৰ এই বিশেষ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনটো যাৰ আৰম্ভণিতে কোনো বিশেষ একো নাছিলে তাৰ পৰা এতিয়ালৈকে যেটো জাৰ্নি বহুত বেছি ইনস্পিৰেশ্যনাল আৰু সময় আমাৰ ইণ্ডিয়ানছবিলাকক প্ৰাউড ফিল কৰা আহিছে কাৰণ বিভিন্ন ধৰণৰ সাকসেসফুল স্পেচ মিছন ইতিমধ্যে কৰিছে ইছৰোৱে আৰু ইছৰোৰ এই বিশেষ তিনিটা চন্দ্ৰয়ান 1 চন্দ্ৰয়ান 2 আৰু 3 বিষয়ে আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম সদায় ইন্টাৰেষ্টিং হয় জানিবলগীয়া যে পৃথিৱীৰ পৰা কেনেকৈ এখন স্পেচ ক্ৰাফ্ট গৈ মুনত গৈ পেলাব পাৰিছে টেকন'লজি ইমান এডভান্স হৈছে ইয়েছ অফ কোৰ্স টেকন'লজিটো এডভান্স হৈছে এই গোটেই বস্তুটো কি ধৰণে চন্দ্ৰয়ানখন মানে পৃথিৱীৰ পৰা গৈ মুনত গৈ কেনেকৈ পৰিব ইয়াৰ আমি এটা ইন্টাৰেষ্টিং ভিডিঅ' চাম যাৰ দ্বাৰা বুজি পাম Well, গোটেই এই মুন মিছনটোৰ বিষয়ে বুজিবৰ কাৰণে আমি সবতকে বঢ়িয়া এটা মানে ইছৰোৰ দ্বাৰা ৰিলিজ কৰা এটা ইন্টাৰেষ্টিং এনিমেটেড ভিডিঅ' চাম সো এনেকৈ ৰকেটৰ সহায়ত প্ৰথমে ওপৰলৈ যায় স্পেচ ক্ৰাফ্টখন ওপৰলৈ নিয়া হয় আৰু পিছত কি কৰা হয় ৰকেটটো মানে কি হয় সেপাৰেট হৈ আঁতৰি যায় ঠিক আছে ৰকেটটো সেপাৰেট হৈ আঁতৰি যায় অনলি স্পেচ ক্ৰাফ্টখন গৈ থাকে আৰু ষ্টাৰ্টিঙত ডাইৰেক্ট গৈ মুনত নপৰে প্ৰথমে কি হয় মানে আৰ্থৰ মানে অৰবিটত এই ভিডিঅ'ত দেখাৰ ধৰণে এনেকৈ গোল গোল ঘূৰে ঠিক আছে আৰ্থৰ অৰবিটত পুৰা ফ'ৰ্চ জেনেৰেট কৰে ঘূৰি পেলানি আৰু ফ'ৰ্চ জেনেৰেট কৰি এটা পাৰ্টিকুলাৰ ফ'ৰ্চ জেনেৰেট হৈ যোৱাৰ পাছত আৰ্থৰ অৰবিটৰ পৰা সেই স্পেচ ক্ৰাফ্টখন ওলাই যায় দেখিছেনে ভিডিঅ'ত কি ধৰণে স্পেচ ক্ৰাফ্টখন ওলাই গৈ পেলানি কাৰ অৰবিটত পৰে মুনৰ অৰবিটত তাৰপিছত নেক্সট আকৌ মুনৰ অৰবিটত ঠিক তেনেকৈ ঘূৰি মুনৰ অৰবিটত লাহে লাহে ইয়াৰ স্পীডটো কি কৰা হয় শ্ল' ডাউন কৰা হয় এই অৰবিটত ঘূৰা মিনিংটোৱে হৈছে কি ইয়াত গৈ পেলানি স্পীডটো শ্ল' ডাউন কৰা হৈছে আৰু এটা পাৰ্টিকুলাৰ স্পীডত যেতিয়া আহি যাব শ্ল' ডাউন হোৱাৰ পিছত তাৰপিছত লাহে লাহে গৈ পেলানি ক'ত পৰিব তাৰ পিছত গৈ পেলানি লাহে শ্ল' হোৱাৰ পিছত মুনৰ সাৰফেসত ডিটেক্ট কৰিব ধুনীয়াকৈ সাৰফেসত গৈ ল্যান্ড কৰিব আৰু ল্যান্ড কৰাটো সবতকৈ ডাঙৰ প্ৰবলেম চন্দ্ৰয়ানত 2 এটো হৈছিলে ল্যান্ড কৰোতে ক্ৰ্যাশ হৈ গৈছিলে হয়নে সো ইয়াত ল্যান্ড কৰাটো সবতকৈ ডাঙৰ প্ৰবলেম কাৰণ বহুত বেছি স্পীডত আহে আৰু ল্যান্ড হোৱাৰ পিছত সেই পাৰ্টিকুলাৰ স্পেচ ক্ৰাফ্টৰ পৰা কিছুমান ইম্পৰ্টেণ্ট টেকন'লজিকেল বস্তু যাৰ সহায়ত মানে সেইবিলাক ৰবটিক বস্তুবিলাক ভিডিঅ' দেখি পাইছোঁ আমি এইবিলাক গৈ পেলানি কি হয় গোটেই সাৰফেসত ঘূৰি পেলানি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন গেডাৰ কৰিবলৈ হেল্প কৰে আৰু গোটেই কণ্ট্ৰলটো ইয়াত কৰি থকা হয় 2008তে ইছৰোৱে ষ্টাৰ্ট কৰিছিলে চন্দ্ৰয়ান মিছনৰ যিটো প্ৰথম মিছন আছিলে চন্দ্ৰয়ান 1 2008ৰ অক্টোবৰৰ 22 তাৰিখে লঞ্চ কৰিছিলে আৰু লঞ্চ কৰাৰ পিছতে গোটেই পৃথিৱীতে চৰ্চিত হৈ গৈছিলে অতি কম বাজেটৰ ভিতৰত এটা সাকসেসফুল মিছন আছিলে আৰু মেইনলি এই মিছনটোৰ দ্বাৰা মানে ডিটেক্ট কৰা হৈছিলে যে মুনত পানী আছে আৰু ভাৰতেই হৈছে প্ৰথমখন কাণ্ট্ৰি যোনে এই বস্তুটো ডিস্কভাৰ কৰিছিলে ঠিক আছে তাৰ পিছত লঞ্চ কৰা হ'ল চন্দ্ৰয়ান 2 জুলাই 22 2019ত লঞ্চ কৰা হ'ল আৰু আনফৰ্চুনেটলি এই মিছনটো মানে পাৰ্চিয়েল সাকসেসফুল বুলি কোৱা হয় কাৰণ লেণ্ডিং হ'ল কিন্তু তাৰ পিছত লেণ্ডিং হোৱাৰ পিছত আসলতে সেই চন্দ্ৰয়ানখন মানে কি হৈ গৈছিলে ক্ৰ্যাশ হৈ গৈছিলে বিভিন্ন ধৰণৰ কিছুমান প্ৰবলেমছ আছিলে যাৰ কাৰণে ঘটনাটো ঘটিলে বাট সেইবিলাক অভাৰকাম কৰিবলৈ সেম পৰ্চনত এতিয়া নতুনকৈ আকৌ এটা লঞ্চ কৰা হ'ল যিটো হৈছে চন্দ্ৰয়ান 3 অলমোষ্ট 615 crore বাজেটত আৰু ইয়াৰ ৱেইটটো হৈছে অলমোষ্ট 3900 kg আৰু ইয়াৰ যিটো মেইন এইম কিটা হৈছে ফাৰ্ষ্ট যে এটা ছফ্ট লেণ্ডিং হ'ব লাগে কাৰণ ইমান বেছি এটা হেভি মানে দূৰৰ পৰা এটা বহুত স্পীডত গৈ পেলাই যেতিয়া মুনৰ সাৰফেসত ল্যান্ড কৰে তেতিয়া বহুতখিনি সম্ভাৱনা থাকে তাত গৈ পেলানি সেই স্পেচ ক্ৰাফ্টখন ক্ৰ্যাশ হৈ যোৱাৰ ধ্বংস হৈ যোৱাৰ চান্স থাকে বাট ষ্টিল এটা ছফ্ট লেণ্ডিং কৰোৱাৰ মানে এইটো এটা মেইন মানে মোটিভ আছে আৰু সেকেন্ড কথাটো হৈছে যে বিভিন্ন ধৰণৰ কেমিক্যাল এনালিসিস বিভিন্ন ধৰণৰ কেমিক্যালছ আছে বিভিন্ন ধৰণৰ মিনাৰেলছ আছে সো হেবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ এনালিসিস আৰু ইয়াৰ উপৰিও চন্দ্ৰয়ান 2 যিখিনি আধুৰা বস্তু থাকি গ'ল ঠিক আছে অসম্পূৰ্ণ হৈ থাকিলে সেই বস্তুখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব আৰু বিভিন্ন ধৰণৰ নিউ টেকন'লজি য'ত মানে ফিউচাৰ প্লেনেটাৰী মিছনত হেল্পফুল হ'ব সেইবিলাক ডিস্কভাৰ কৰা